আজি আমি তোমালোকক সুস্থ জীৱনশৈলী গ্ৰহণ কৰাৰ ওপৰত অকণমান তোমালোকক সজাগ কৰিম। তোমালোকে আমাৰ লগত সহযোগিতা কৰিবা আৰু আমি সুস্থ জীৱন কেনেকৈ আমি পাৰ কৰিব পাৰোঁ তাৰ ওপৰত তোমালোকে সদায় কৰি যাবলৈ চেষ্টা কৰিবা। আমি যোগাভ্যাস কৰিবলৈ মৰ্ণিং এছেম্বলিত আমি কৰিয়ে থাকোঁ, হ'লেও আজি তোমালোকক স্পেচিয়েলি আমি এই যোগাভ্যাসৰ দুটামান কৰি দেখুৱাম, তোমালোকে কৰিবা। আৰু আমি যদি ব্যায়াম কৰি থাকোঁ আমাৰ দেহ মন সুস্থ হৈ থাকিব। এটা কথা সদায় মনত ৰাখিবা, ব্যায়াম কৰাৰ আগমুহূৰ্তত কিন্তু আমি ভাত খাই ল'ব নালাগে। ভাত নোখোৱাকৈহে ব্যায়াম কৰিব। আমি ভাত খাই ব্যায়াম কৰিলে আমাৰ শৰীৰৰ কিন্তু উপকাৰিতাতকৈ অপকাৰিতাহে হয়। সেয়েহে আমি খাদ্যৰ ওপৰতো আমি মন কৰিব লাগিব যে আমি ব্যায়াম ৰাতিপুৱা শুই উঠি তোমালোকে দাঁত ব্ৰাছ কৰি লৈ ব্যায়াম কৰিবা। তাৰ পাছত তোমালোকে চাহ খোৱা, ভাত খোৱা, জলপান খোৱা, তাৰ পাছত খাবা। আৰু ঠিক তেনেকৈ আবেলি আমি খেল খেলিবলৈ হ'লে যেতিয়া আমি খেলপথাৰলৈ খেল খেলিবলৈ যাওঁ তাৰ আগতো যাতে তোমালোকে গুৰু পাত খাই নাযাবা, বুজিছানে? ফল মূল বুট এইবিলাক খালে একো অপকাৰ নহয়, কিন্তু আমি যদি গধুৰ খাদ্য ভাত একথাল ভাত খালোঁ আৰু আমি দৌৰিবলৈ গৈছোঁ, ব্যায়াম কৰিবলৈ গৈছোঁ, তেতিয়া কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰহে হ'ব। ঠিক আছে, আজি তোমালোকক আমাৰ সহকাৰী গীতাঞ্জলি বাইদেৱে দুটামান ব্যায়াম দেখুৱাব, ময়ো দেখুৱাম, তোমালোকে শিকিবা। হ'বনে বাৰু? ঠিক আছে। প্ৰথমতে সূৰ্য প্ৰণাম কৰি তোমালোকৰ ভৰিটো এনেধৰণে ইয়াত লগাবা। এই যে আমাৰ এই টুকুৰাত লগাবা, প্ৰত্যেকে লগোৱা। আৰু তোমালোকে হাত দুখন ওপৰলৈ দিবা, দি কিমান দেৰি এইটো ভৰিত ৰাখিছা হিচাপ কৰিবা। ধৰি লোৱা 1 2 3 4 5 6 7 8 মনে মনে দেই 9 10 11 12 13 14 15 16 17 18 19 20। এইটো 20 কৰিলা নহয়, এইটো এৰা। এতিয়া ইটো ভৰি লৈ আহা, ইটো ভৰিও ঠিক তেনেকৈ এনেধৰণে কৰি তোমালোকে মনে মনে হিচাপ কৰিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। তাৰমানে আমাৰ কি হ'ল, আমি যিটো কাম কৰিলোঁ দুইটা দিশত আমি সমানে কৰিলোঁ, তেতিয়া আমাৰ স্বাস্থ্যটো ঠিকে থাকিব। ঠিক আছে, তাৰ পাছত আমি এয়া হ'ল আমাৰ সূৰ্য প্ৰণাম। এতিয়া আমি বাইদেউ এটা দেখুৱাই লওঁ। হেৰিটো কৰোঁ, এইটো তেনেকৈ কৰা। ভৰি মেলা, হাত মেলা, সমানকৈ মেলা, সংগীতা সমানকৈ একদম হাত দুটা এনেধৰণে মেলা, বাওঁ ভৰিত বাওঁ হাতেৰে সোঁ ভৰি দেই। কেইবাৰ কৰি আমি 5 বাৰ ঠিক আছে, মনে মনে হিচাপ কৰি প্ৰথমে সোঁ হাতেৰে বাওঁ ভৰিত 1 2 3 4 1 2 এতিয়া সকলোৱে হাত দুখন আগলৈ দিয়া, দিছানে? এতিয়া আমি ভৰিকেইটা একদম চিধা ৰাখিবা। আমি 10 বাৰ কৰিম দেই। ভৰিকেইটা চিধা, বেকা নকৰিবা, ঠিক আছে? 1 2 3 আৰু আছে ব্যায়াম, ঠিক আছে? আৰু এটা ব্যায়াম তোমালোকে কৰিব পাৰা, এইটো ধৰা, চবেই হেৰি কৰা, হাত দুখন মেলা, ভৰিকেইটা ফুল কৰা, সাৱধান পজিশ্যন হ'ল। ঠিক আছে, এতিয়া লাহে 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 হাত দুখন লৈ যোৱা, ভৰিটো চুই দিয়াগৈ। চুইছানে? পাৰিছানে?
লাহে লাহে উঠা। ভাল লাগিছে নাই বাৰু? ঠিক আছে অঁ আৰু এটা ব্যায়াম কৰোঁ তোমালোকৰ ঘৰত কৰিবা। এই অলংকিতাহঁতে পাৰাই চাগে কৰিব ন এতিয়া। অঁ সেইটো পাৰা হয় নাই? এনেকৈ কৰা কৰা বেগলৈ যিমান পাৰা হেৰি কৰা। অঁ এনেকৈ কৰিবা দেই। ঠিক আছে হ'ব নেকি? হৈ যাব। আৰু এটা বাটাৰফ্লাই ব্যায়ামটো কৰিবা। বাটাৰফ্লাইটো জানা নাই? অঁ বাটাৰফ্লাইটো চবেই জানা হয় নাই? অঁ হ'ব এতিয়া আকৌ কৰা। বুঢ়া আঙুলিটোত প্ৰেছাৰ দিয়া। আৰু এটা কৰিবা চোৱা ঘৰত এনেকৈ ল'বা। তোমালোকৰ ভৰিৰ আঙুলিকেইটাক একদম খাৰা কৰি ল'বা। কিমান তোমালোকে খোজকাঢ়িব পাৰা। মই সেই খাৰা কৰি খোজকাঢ়ি নকৰিবা দেই। বাইদেউ আঙুলি দুখ পাইছে। মই দুখ পালোঁ সেইটো কিন্তু কৰিলে ভাল। তাৰপৰা ইমান সময়ে তোমালোকক ব্যায়াম দুটামান কৰি দেখুৱালোঁ আৰু ব্যায়াম কৰিলে আমাৰ যে উপকাৰ হয় সেই কথাটো ক'লোঁ। কিন্তু দুটামান কথা তোমালোকে আকৌ মনত ৰাখিবা। ব্যায়াম কৰি লগে লগে গা ধুই ব্যায়াম কৰি অলপ সময় 10-15 মিনিট তোমালোকে জিৰণি ল'বা। জিৰণি লৈহে তোমালোকে পানী খোৱা, গা ধোৱা, যি কৰা সেয়া কাম কৰিবা। লগে লগে ব্যায়াম কৰাৰ লগে লগে গৈ বোলে মোৰ গৰম উঠিছে, একদম ঘামি গ'লোঁ, পানী লৈ দুটাপ মূৰত ঢালিছোঁ, সেইটো কাম কিন্তু কেতিয়াও নকৰিবা। ব্যায়াম কৰাৰ পিছত অন্ততঃ 15 মিনিট বা 10 মিনিট সময় জিৰণি ল'বা আৰু তাৰপাছত তোমালোকে ঠাণ্ডা পানী এগিলাচ খাবা। কিহৰ কাৰণে খাবা গম পাইছানে? আমি ব্যায়াম কৰাৰ পিছত আমাৰ গাত যিখিনি ঘাম থাকে ঘামখিনি ওলাই যায় হয় নাই? আৰু আমাৰ শৰীৰটো ৰিলেক্স হ'বৰ কাৰণে আমাৰ ঠাণ্ডা পানী এগিলাচ খাব লাগে। এইখিনি তোমালোকে নীতি নিয়ম মানিবা আৰু খোৱা খাদ্যৰ ওপৰত তোমালোকে সদায় মন দিবা যে আমি খোৱা খাদ্যখিনি ভাত খোৱাৰ উপৰিও ফল মূল জাতীয় বস্তু আমি খাম। পেকেটৰ বস্তু যাতে আমি নেখাওঁ। পেকেটিং বস্তু চিপছ, বিস্কুট এইবিলাক খোৱাৰ পৰা তোমালোক দূৰত থাকিবা। কিহৰ কাৰণে গম পাইছানে? চিপছ খালে মানে তোমালোকৰ একো লাভ নহয়, মুখৰ তৃপ্তি, কিন্তু স্বাস্থ্যৰ কাৰণে অতি অপকাৰ। আৰু আমি যে খাওঁ মেগী হয়নে? মেগী, মিমি এইবিলাক চুইটি চুফাৰী, তাৰপৰা কি কুবেৰ, বাবলু, কিবা বাবলু বুলিও এটা আছে হয়নে বাৰু? এইখিনি বাবলু গ'ল, এইবোৰ মুখত আমাৰ মিঠা লাগে সেইকাৰণে খাওঁ আচলতে হয়নে? কিন্তু ভিতৰি আমাৰ বহুত অপকাৰ কৰে। গতিকে তোমালোক এতিয়া উঠি অহা ল'ৰা ছোৱালী, তোমালোকৰ স্বাস্থ্য ভাল হ'ব লাগিব আৰু স্বাস্থ্য ভাল হ'বৰ কাৰণে চৰকাৰে তোমালোকৰ জীৱনৰ ওপৰত চৰকাৰে বহুত আঁচনি লৈছে। এতিয়া আমাৰ বিদ্যালয়তে সপ্তাহত 3টাকৈ ডিম খুৱাইছে। কিয়? তোমালোকৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণেই খুৱাইছে। লগত সমানে প্ৰটিন দিবলৈ কৈছে, য'ত তোমালোকৰ প্ৰটিন পায়। চয়াবিন, মটৰ এইবিলাক তোমালোকক খাদ্য খুৱাবলৈ চৰকাৰে দিছে। দিয়াৰ মূলতে হ'ল তোমালোকৰ স্বাস্থ্যটো যদি ভালে থাকে তেতিয়াহে ভৱিষ্যতে তোমালোকে ভাল কাম কৰি যাবলৈ, পঢ়ি যাবলৈ শক্তি পাবা। বুজি পাইছা? গতিকে সেইখিনি কথা তোমালোকে নিশ্চয় শুনিবা। আগতে যদি খাইছিলা আজিৰ পৰা অন্ততঃ সেইখিনি তোমালোক খোৱাৰ পৰা বিৰত থাকিবানে? তোমালোক পেকেটৰ বস্তু খাবানে? কেতিয়াও নাখাবা। ঠিক আছে? আজিলৈ তেতিয়া আমি গ্ৰীষ্মকালীন শিবিৰৰ আজিৰ সুস্থ জীৱনশৈলী গ্ৰহণ কৰাৰ বিষয়টো ইমানতে সামৰণি মাৰিছোঁ।